মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। মাৰ্ঘেৰিটা ৰেল ষ্টেচনৰ কাষত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰেল লাইনৰ শ্ৰমিকৰ অস্থায়ী গৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কেইবাটাও গৃহ ভস্মীভূত হয়। আমি মানে চবকেইটা খাওয়া দাওয়া কৰি কামত গৈছো আবেলি। যোৱাৰ পিছত আমি সকলোৱে কাম কৰি আছো, এতিয়ালৈকে কাম চলি আছে আমাৰ। তাৰপিছত সিফালৰ পৰা এজন দেখা পাইছে জুই লাগিছিল। জুই লগাৰ পিছত আগুনটো ওলাইছে ন ওপৰৰ পৰা। আমি চবকেইটা মানে দৌৰি আহিছো। তাৰপিছত মানে ইয়াত একো নাছিলে, সদলো মছে এইটো কিন্তু মানে কোনো কানেকশ্যন ডিজেল মিজেল আমাৰ ৰুমত একো নাছিলে। কিবা কৰি জ্বলিলে আমি একো নাজানো। তাৰপিছত ফায়াৰ চাৰ্ভিচ ফোন কৰিলো, ফায়াৰ চাৰ্ভিচ আহিলে, পুলিচ আহিলে। তাৰপিছত ফায়াৰ চাৰ্ভিচ আগুনটো বন্ধ কৰি দিলে। সেইটোৱে আৰু মানে চিমিন আহিছে আজি, পঞ্চাছ বস্তা আৰু আমাৰ মানে বস্তু বাহিনী আছিলে, আধাৰ কাৰ্ড চাধাৰ কাৰ্ড বেগত আছিলে, কাপোৰ চাপোৰ আছিলে, কম্বল চম্বল আছিলে, যিবিলাক মানে বস্তু আছিলে চব পুৰিছে। অগ্নিকাণ্ডৰ বাবেই লিডুতে ৰখাই দিয়া হয় লিডু গুৱাহাটী ইণ্টাৰচিটি ৰেল। লিডু গুৱাহাটী ইণ্টাৰচিটি ৰেল বৰ্তমানে যাতায়াত ব্যাহত হৈ আছে। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৰেল লাইনৰ শ্ৰমিকসকল। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মাৰ্ঘেৰিটা ৰেল ষ্টেচনৰ কাষত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰেল লাইনৰ শ্ৰমিকৰ অস্থায়ী গৃহত সংঘটিত হৈছে এই অগ্নিকাণ্ড। অগ্নিকাণ্ডত কেইবাটাও গৃহ ভস্মীভূত হয়। অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৰেল লাইনৰ শ্ৰমিকসকল। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান লিডু গুৱাহাটী ইণ্টাৰচিটি ৰেল যাতায়াত ব্যাহত হৈ আছে। জাগুনৰ পৰা শ্যাম মাধৱৰ ৰিপৰ্ট, AG নিউজ। হেকৰ সময়ত আহিছে গম পাব লাগিব ন ক'ত কি। সেইকাৰণে মোৰ ওচৰত নম্বৰ দিব লাগে। নম্বৰ দি থৈছিলোঁ ন আপোনাক। য'ত কিবা এটা হ'ব মই হাজিৰ। গাড়ীখন থৈ আহিব।